ইফালে চাওক দুটা কুকুৰে মানে খেলি আছে এনে। এই এই গুড মৰ্নিং গাইজ, ৱেলকাম বেক টু মাই নতুন ভিডিঅ' গাইজ। আজি পুৱাই ভিডিঅ' বনাই আছোঁ আৰু আমাৰ কুকুৰ দুটা মানে ইয়াতে খেলি আছে। আপোনালোকে চাওক পুৱাই আপোনালোকক গাইজ দেখুৱাই আছোঁ মই। ইফালে চাওক দুটা কুকুৰে মানে খেলি আছে এনে। এই এই পাগল হ'ল নেকি দুটাই। খাওক খাওক খাওক। গাইজ আপোনালোকে চাওক খেলি আছে দুটা কুকুৰে মানে ইয়াতে। আৰু অলপমান কুকুৰ দুটাক মানে গাইজ খেলি থকা চাই মই আহি গ'লোঁ আমাৰ কলপাৰত হাত মুখ ধুবলৈ। গাইজ হাত ভৰি মুখ ধোৱাৰ পিছত আহি গ'লোঁ গৰু বান্ধিবলৈ। আৰু আজি গাইজ বহুত গৰম দিছে, সূৰ্যটোৱে আজি মানে বহুত ব্ৰাইটনেছ দিছে সূৰ্যই। আৰু এইফালে চাওক বহুত গৰু আছে ইয়াতে। আৰু আজি মানে গাইজ বহুত ৰ'দ দিছে, সেইকাৰণে মই ছাতি লৈ আহিছোঁ গৰু বান্ধিবলৈ। চ' আপোনালোকে চাওক আজিৰ ভিউটো মানে বহুত ধুনীয়া, আকাশবিলাক মানে নীলা নীলা হৈ আছে ছাইডত চাওক আপোনালোকে। আৰু ইয়াতে গাইজ কোনোবাই মানে মদ খাই মানে বটলটো ভাঙি থৈছে, ভৰি লাগিলে একদম কাটা খাই যাব গাইজ। আৰু আজিৰ ভিউটো চাওক, পানী পৰাৰ পিছত প্ৰথমবাৰৰ কাৰণে গাইজ আজি মানে ৰ'দ দিছে, সেইকাৰণে গাইজ আকাশবিলাক চাওক আপোনালোকে কিমান ধুনীয়া, কিমান নীলা নীলা হৈ আছে চাওক আপোনালোকে। চাওক এতিয়া মই ছাতাটো মিলাই লওঁ আৰু গাইজ ছাতিটো মিলাই লৈ মই গৈ আছোঁ এতিয়া ঘৰত। আৰু গাইজ গৰু বান্ধাৰ পিছত মই এতিয়া আহি গ'লোঁ ঘৰত আহি গাইজ গা পা ধুই ল'লোঁ। গা পা ধোৱাৰ পিছত আমাৰ যিটো বাথৰুম বনাইছে এইটো ফাইনেলি মানে একদম কমপ্লিট হোৱা নাই, 90% কমপ্লিট হৈছে আৰু অলপমানহে বাকী আছে। টিং লগাব বাকী আছে আৰু দুৱাৰ লগাব বাকী আছে আৰু মানে প্লাষ্টাৰ কৰিব বাকী আছে ফ্ল'ৰবিলাক। আপোনালোকে চাওক গাইজ গা পা ধোৱাৰ পিছত মই এতিয়া বাৰান্দাত বহি আছোঁ। ইফালে চাওক আৰু পানী আহিব ধৰিলে। ইফালে চাওক আমাৰ আইতা একদম বহি আছে, ইফালে চাওক বহি আছে বাৰান্দাত চিয়াৰৰ ওপৰত। আৰু ইফালে আমাৰ ভণ্টি লাজ পায় বোলে হ'ব ভণ্টি। এতিয়া মই আছোঁ গাইজ আমাৰ আইতাৰ লগত। ইফালে চাওক কিমান বুঢ়ী হৈ গৈছে আপোনালোকে চাওক গাইজ। তুমি কি ক'লা? সেই মই চিৰ এতিয়া এলে যাবি গাইজ। আইতাৰ লগত অলপমান থাকি আৰু অলপমান ভিডিঅ' বনাই কৰিলোঁ। এই ভিডিঅ'টো ইমানতে সমাপ্ত আজিৰ কাৰণে। বাই বাই।